আপুনিতো মদ খাই আহিছে মদ খোৱা নাই এতিয়া 10টা বজাত কি হৈছে আপুনি কওক হা না আপুনিতো মদ খাই আহিছে কিয় মদ খোৱা নাই আপুনি এতিয়া কেইটা বাজিবলৈ হ'ল এতিয়া কওকচোন 10টা বাজিবলৈ হ'ল কওক আপুনি সদায় সদায় তেনেকৈ যদি কৰে আজি কিমান দিন হ'ল কওকচোন আপুনি কোনদিনাখন স্কুল সদায় আহে হা আপুনি কিয় নাহে স্কুল কিয় নাহে প্ৰত্যেক দিনাখন স্কুল কিয় নাহে সেইটো কওক মোক হা আৰু আহোঁতে কিয় মদ খায় সেইটো কওক আপুনি থিয় হওকচোন থিয় হওক বাহিৰত স্কুলৰ ভিতৰত সোমাওকচোন বলক 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 আপুনি যদি স্কুল ইয়াত কৰিব ইচ্ছা নাই আপুনি গুচি যাওক না আপুনি মদ খাই যদি আহে আপোনাকতো বাৰে বাৰে কোৱা হৈছে যে নাই আপুনি স্কুলটো ওচৰৰ পৰাই আহক আপুনি এতিয়া ধুবা কটাৰ পৰা আহিছে ক'ৰ পৰা আহিছে আমিতো নাজানো ক'ৰ পৰা আহিছে আপুনি তেতিয়াহ'লে আপুনিতো বালিচাঙৰ পৰাই আহোঁ বুলি কয় হা কওক আপুনি কওক এতিয়া কওক এতিয়া ছাৰো আহিছে কওক আপুনি মদ খাই যে আহিছে স্কুল যে কিয় মদ খোৱা নাই আপুনি ওলাই আহক আপুনি ওলাই আহক এতিয়া ওলাই আহক আপুনি যদি মদ খাই অহা আপুনি থিয় হৈ দেখুৱাকচোন আহক বলক আপুনি ওলাই আহক বলক আপুনি নিজে থিয় হওকচোন কওক চাওক আপুনি মদ খাই আহিছে নাই এতিয়া কওক 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 নাই নাই মদ খাই কিয় হৈছে এইটো কওক মোক স্কুলত মদ খাই কিয় হৈছে আপুনি কওক আপুনিতো স্কুলো নাহে প্ৰায় নাহে আপোনাক কিবা বাৰু কমপ্লেইন কৰা হৈছে আপুনি কিন্তু আপুনি মদ খাই আহিলে কেনেকৈ নিম কওকচোন বাৰু কওক আপুনি কওক আপুনি কওক আপুনিতো থিয় হ'ব পৰা নাই আপুনি নিজে কওকচোন থিয় হৈছে নেকি ভালকৈ কওক আপুনি যাওকচোন স্কুললৈ যাওক যাওক আপুনি যাওকচোন স্কুললৈ সোমাওকচোন চাওঁ আপুনি বলক শিকাব বলক আমি ভিডিঅ' কৰি আছোঁ বলক 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 আপুনি বলক মদ খাই আহিছে যে হয় আৰু ধৰক তেখেতৰ এইটো বেয়া অভ্যাসটো তেখেতে ত্যাগ কৰিব পৰা নাই আমিতো সদায় কৰি থাকোঁ এইটো নকৰিব আপুনি বিদ্যালয়লৈ এনেকৈ মদ খাই অহাটো ভাল নহয় সেইকাৰণে ৰাইজে এতিয়া পাইছে তেনেকুৱা এইটো মুহূৰ্তত সেইকাৰণে তেখেতক ঘূৰাই পঠিয়ালে যাবলগীয়া হ'ল ঠিক আছে আজি তৰাজলী স্কুলৰ যে অৱস্থা যিটো এই 10টা বজাত এজন সমৰজ্যোতি নাথ তেওঁ যিদৰে মদ খাই পেলাই এখন কাৰ লৈ পেলাই আহিছে ভাড়া লৈ আৰু তেওঁ আহি মানে থিয় দিবই পৰা নাই গতিকে সেইজন শিক্ষকে এই তৰাজলী স্কুলৰ ষ্টুডেণ্টক কেনেকৈ শিক্ষা দিব আৰু তেওঁক আমি সকলোৱে ঘূৰাই পঠিওৱা হৈছে আৰু তেওঁ কৈছে মই 1000 টকা দি পেলাই মই জামুগুৰিৰ পৰা মই ভাড়া লৈ পেলাই আহিছোঁ আৰু তেওঁ প্ৰতিদিনে এনেকৈ যদি আহে তেতিয়াহ'লে এই ল'ৰা ছোৱালীয়ে শিক্ষা পাব কি কাৰণ বাহিৰত আমাৰ বুথ কমিটিৰ সভাপতি কৈছে কি আপুনি যাওকচোন কবিতা অলপ লিখাই দিয়কগৈ গতিকে আমাৰ চৰকাৰৰ ফালৰ পৰা এনেকুৱা এজন শিক্ষক নিদি এজন সুস্থ মগজৰ ভাল এজন শিক্ষক দিয়াৰ ব্যৱস্থা কৰক আৰু মই হাতজোৰ কৰি কৈছোঁ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক তেখেতে অতি সোনকালে আমাৰ এই ভিতৰৰ অঞ্চলৰ যি তৰাজলী স্কুলৰ আমাৰ ষ্টুডেণ্টসকলৰ ভৱিষ্যতটো উজ্জ্বল কামনা কৰক তেওঁলোকৰ কথা চিন্তা কৰক গাঁওখনৰ কথা চিন্তা কৰক কাৰণ আগৰ যি সন্মুখত আমাৰ গুণোৎসৱ পাই আছে গতিকে তেনেকুৱা এজন খাই বৈ মানে থিয় হ'ব নোৱাৰা শিক্ষকৰ দ্বাৰা আমাৰ ভৱিষ্যত একো উজ্জ্বল নহয় গতিকে আমাৰ এতিয়া দাহাল ছাৰ আহি পোৱাৰ লগে লগে তেওঁৰ সন্মুখতে আমি তেখেতক উভতাই পঠিওৱা হৈছে গতিকে আপোনালোকে অকণ বৰ দৰকৈ চিন্তা কৰিব আৰু এই গাঁওখনৰ কথা ভৱিষ্যত আপোনালোকে যাতে উজ্জ্বলৰ কামনা কৰি আৰু মই বৰ বেছি নকওঁ আগতো মই বহুতবাৰ তেওঁক শিক্ষা বিভাগত কিবা জনাইছে নেকি শিক্ষা বিভাগক মই আগত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই এনেধৰণে মই সাংবাদিকৰ মাধ্যমেৰে মই তেখেতকো জনাইছিলোঁ কিন্তু আজিলৈকে কোনো মানে সুফল পোৱা নগ'ল তথাপি আজি মই পুনৰ আকৌ আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক তেখেতক মই হাত জোৰ কৰি তেখেতক মই আহ্বান কৰিছোঁ যাতে ইয়াত অতি সোনকালে আমাৰ এই তৰাজলী প্ৰাথমিক বিদ্যালয়ৰ কাৰণে এজন সুস্থ শৰীৰে থকা আৰু ভাল এজন শিক্ষক যাতে ইয়ালৈ